যোৱা পৰহি অৰ্থাৎ 18-19-20 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭ম দ্বিবাৰ্ষিক শৰণীয়া ছাত্ৰ সন্থাৰ পূৰ্ণাংগ অধিৱেশন এই গোৰেশ্বৰৰ মহাস্থানত অনুষ্ঠিত হৈছিলে। আৰু আজি আমাৰ নৰ্মেলি 7 বিহু আৰু এনে বহাগৰ হিচাপত দিলে 6 বিহু ধৰে। আৰু উৰুকাৰ দিনাখনৰ পৰা অৰ্থাৎ সংক্ৰান্তিৰ দিনাখনৰ পিছৰ পৰা চ'ত আৰু বহাগৰ দুমাহীৰ দিনাখনৰ পৰা আমাৰ শৰণীয়া নৃগোষ্ঠীয়ে প্ৰতিটো গৃহস্থত প্ৰতিটো নামঘৰত বাঁহ গোঁসাইক আৰাধনা কৰি আহে বছৰটোৰ মংগলৰ কাৰণে, পৰিয়ালৰ মংগলৰ কাৰণে। আৰু আজি আনুষ্ঠানিকভাৱে শৰণীয়া ছাত্ৰ সন্থাৰ সামৰণি অনুষ্ঠানৰ দিনাখন এই পবিত্ৰ বাঁহ গোঁসাই ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই নৃগোষ্ঠীৰ সন্মানীয় ব্যক্তিসকলে ধৰ্মধ্বজাৰ লগত ইয়াক আদৰণি জনাই আহিছে। আজি ইতিমধ্যে ইয়াৰ মূল কাৰ্যক্ৰম আৰম্ভ কৰা হ'ল। আশা কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শৰণীয়া ছাত্ৰ সন্থাৰ অধিৱেশনৰ লগতে বাঁহ গোঁসাই অনুষ্ঠান ভাগি যি গোৰেশ্বৰত আয়োজন কৰা হ'ল, ইয়ে আমাক সকলোকে আমাৰ যি পৰম্পৰা, আমাৰ যি ট্ৰেডিশ্যন, লগতে আমি যি জ্যেষ্ঠক সন্মান, কনিষ্ঠক মৰম আৰু এখন সুন্দৰ সমাজ পোৱাৰ নিমিত্তে এই যি বাঁহ গোঁসাই পবিত্ৰ অনুষ্ঠানটো কৰা হৈছে, ইয়াৰ দ্বাৰা সমাজখনৰ এটা বাৰ্তা যাওক আৰু আমাৰ যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এই নৃগোষ্ঠীটো সৰ্বদিশতে আগবাঢ়ি যাওক, তাকে আজি মংগলময় মুহূৰ্তত কামনা কৰিছোঁ। আজি আমাৰ বাক্সা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ উদযাপন কৰা হৈছে। আজি 6 বহাগ শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ দিন আৰু ইয়াত বিশেষকৈ BTC চৰকাৰখনে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে। আজিৰ দিনটোত আমি অতিশয় আনন্দিত হৈছোঁ। আৰু আজিৰ কাৰ্যসূচী হিচাপে গোঁসাই ধ্বজা উত্তোলন, স্মৃতি শ্ৰদ্ধাঞ্জলি তৰ্পণৰ পৰা আৰম্ভ কৰি 10 বজাত গোঁসাই বা পৰিভ্ৰমণ আৰু বিশেষ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানটো আমি ৰূপায়ণ কৰিম। আৰু দিনৰ ঠিক 12 বজাৰ লগে লগে আমি মুকলি সভা আৰম্ভ কৰিম। আৰু মুকলি সভাত আজি উপস্থিত থাকিব ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, অসম সাহিত্য সভাৰ সভাপতি মাননীয় সূৰ্যকান্ত হাজৰিকাকে আদি কৰি অসমৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰৰ যথেষ্ট পুৰোধা ব্যক্তিসকল আমাৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিব। আৰু আমি আশা ৰাখিছোঁ যে এই বাঁহ গোঁসাই উৎসৱত আজি প্ৰায় 20ৰ পৰা 25,000 মানুহৰ সমাগম ঘটিব। আৰু এই মানুহে ৰাইজে এটা বাৰ্তা লৈ যাব পাৰিব যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ বাঁহ গোঁসাই উৎসৱে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত যিটো ঐক্য আৰু সম্প্ৰীতিৰ যিটো এনাজৰী, এইটো অধিক কটকটীয়া আৰু মজবুত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াত কেৱল মাত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণেই উপস্থিত নাথাকে, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বসাধাৰণ জনসাধাৰণে আহি ইয়াত সকলোৱে অংশগ্ৰহণ কৰে। গতিকে এই উৎসৱটো এতিয়া আমি শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ উৎসৱলৈকে পৰিগণিত হোৱা আমি দেখিবলৈ পাইছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰ বা ৰাজ্য চৰকাৰ বা BTC চৰকাৰলৈকে এটাই আহ্বান জনাব বিচাৰিছোঁ যে শৰণীয়া কছাৰীসকল অসমৰ অন্যতম এটা আদিম কছাৰীমূলীয় এটা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ জনজাতি প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ থকা হৈছে। এই অসুবিধা আসোঁৱাহসমূহ দূৰ কৰি এটা স্থায়ী সমাধান দি শৰণীয়া কছাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আন্তৰিকতাৰে আহ্বান জনাওঁ, দাবী জনাওঁ। আৰু বিশেষকৈ শৰণীয়া কছাৰীসকল যিহেতু অসমৰ অন্যতম এটা আদিম জনজাতি জনগোষ্ঠী, এই জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলোবিলাক দিশতে অতিকৈ পিছপৰা এটা জনগোষ্ঠী। এই পিছপৰা জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰৰ নিশ্চিতভাৱে দায়বদ্ধতা আছে। সেই দায়িত্ব পালন কৰি আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই প্ৰায় 3 দশক ধৰি এটা দাবী উত্থাপন কৰি আহিছিলোঁ যে শৰণীয়া কছাৰীসকলক এটা স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে, যি ব্যৱস্থাটোৰ জৰিয়তে অসমত বসবাস কৰা আন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে শৰণীয়া কছাৰী জনগোষ্ঠী আগবাঢ়ি যাব পাৰে। গতিকে আমি এটা আবেদন জনাব বিচাৰিছোঁ যে শৰণীয়া কছাৰী জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰি এই জনগোষ্ঠীটোৰ আৰ্থ সামাজিক সকলো দিশত উন্নয়ন সাধিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব।